এয়া দেখিছেনে আমি বোৱা চাদৰ আজি দেখাইছোঁ আপোনালোকক। এখন বোৱা চাদৰ বগা দি পেলাই দীঘত আছে আৰু বানীত পাটৰ সূতা বোৱা আছে হালধীয়া ৰঙৰ। এয়া গেৰ ডিজাইনত বোৱা আছে। দহি বতাই নাই, তেনেকৈ মই ভিডিঅ' কৰি দেখুৱাইছোঁ। এইখন একেবাৰে সাধাৰণকৈ বোৱা, কিন্তু খুব ভাল লাগে যেতিয়া বেলেগ বেলেগ ধৰণৰ ৰং দিব পাৰে। এইখন দেখিছে, এখন কেইবাটা ৰঙৰ দি পেলাই বোৱা আছে। ফুলটো তেনেই সাধাৰণ, সকলোৱে বাচিব পাৰিব। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব দেই।